গাইছ যেহেতু লকডাউনৰ সময় সকলোৱে ঘৰতে আছে, ময়ো ঘৰতে আছোঁ। মই ভাবোঁ সকলোৱে ভালে আছে। মই এটা কথা ক'ব বিচাৰোঁ যে এই মহামাৰী কৰোনাই সমগ্ৰ বিশ্বত যি ৰূপ ধাৰণ কৰিছে, সেইকাৰণে আমি সকলোৱে সজাগ হোৱাটো উচিত। আমি সকলোৱে ধৰ্মক মাজত নানি এই মহামাৰীটোৰ বিৰুদ্ধে যুঁজ কৰোঁ আহক। চৰকাৰে যি নীতি নিয়ম দিছে, সেই নীতি নিয়ম আমি সকলোৱে একেলগে পালন কৰিব লাগিব। আমি যদি কিবা কাৰণত ঘৰৰ পৰা বাহিৰলৈ যাব লগা হয়, তে ঘূৰি আহি ঘৰত সোমোৱাৰ লগে লগে হয়তো চেনিটাইজাৰ দি ধুৱক, নহ'লে আপোনাৰ ঘৰত সদায় ইউজ কৰা চাবোনেৰে আপোনাৰ হাতখন পৰিষ্কাৰ কৰি ধুই ৰাখক। আৰু লগতে মই ক'ব বিচাৰোঁ যে আমি সকলোৱে খোৱা বোৱা অলপমান চাফ চিকুণতা কৰিব লাগিব। লগতে গোটেই সমগ্ৰ বিশ্বত কিমান মানুহ আক্ৰান্ত হৈছে সকলোৱে এনে অৱস্থা আমাৰ অসমত নহ'বলৈ আমাৰ অসম চৰকাৰে তথা স্বাস্থ্য বিভাগ বহুত উন্নত কৰি তুলিছে। নেক্সট কথাটো হ'ল, আমি আজি গম পাইছোঁ আমেৰিকা হেন যুক্তৰাষ্ট্ৰ এখনত, ইমান ধনী দেশ এখনত ইমান বেয়াকৈ কৰোনাই আক্ৰমণ কৰিছে। অকল মানুহ নহয়, জন্তু পৰ্যন্ত আক্ৰমণ কৰিছে। এখন চিৰিয়াখানাত এটা বাঘক কৰোনাত আক্ৰান্ত হৈছে। বাঘটো অত্যন্ত জ্বৰ আৰু কাহ হৈ আছিল। ঠিক স্বাস্থ্য বিভাগে ধোঁৱাত পেলালে সেই বাঘটোৰ শৰীৰত COVID-19। আমাৰ দেশতো যাতে এনেকুৱা হ'ব নালাগে। অসমবাসী ৰাইজে ঘৰতে থাকক, সুস্থ থাকক। মোৰ ফালৰ পৰা ইমানখিনিয়ে কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। জয় আই অসম। বৰ্তমান সময়ত যি পৰিস্থিতি হৈ আছে, এই সময়ত আমি সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিব লাগিব। লগতে হাতখন প্ৰতি 10-15 মিনিটৰ মূৰে মূৰে চেনিটাইজ কৰক অথবা চাবোন পানী দি ধুৱক। তেতিয়াহে আমি এই বীজাণুৰ পৰা মুক্ত হ'ব পাৰোঁ। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰোঁ যে